মই এনে ডাইৰেকশ্যন দিম বহ নাই শুন পূজা আহিল ৰখি আছে নেকি এই বাৰী তুলবা লাগে কৈছা তোৰ নি ভিখাৰী যদি বাটত বহি আল্লাহ কি নাম পেগ ৰুপিয়া দে দে 2 টাকা দিছোন বেছিকে আহিছে এই নহয় দিয়া বাবু বা 1 টাকাটো গনাতেও কিমান আনিছে 1 টাকা দি বাপাও চিলা নেকি শিখৰ চাব কেনে নাছিল এই পাৰি গৈছো 10 বছৰ হ'ল বা মই জন্মাতে আছো এলা নাখাওঁ দে ভাই দে নাখাওঁ নেকি অলপ দিবা পাৰা দিয়া যদি মই নাখাওঁ দে নাখাওঁ নেকি নাখাওঁ দিয়া যদি অলপ দিবা পাৰা নাখাওঁ একদম বাদ দিছো কিয় জানা না কি বুঝবি এলা খালি মানুহ মৰি যায় নাখাওঁ হে অলপ দিয়া নাখাওঁ বেছি নাখাওঁ যা দিম যা তুই মই আকলা বেলেগ ছোৱালীৰ লগত পূজাৰ পিছত নিম যা তুই হ'ব যা সেইটো পিছত নিম সেইটো পিছত নিম দুৰ্গা পূজা চিন্তা দে দুৰ্গা পূজা চিন্তা পইচা নাই এটিএম কাৰ্ড দি এটিএম কাৰ্ড আছে যদি এটিএম কাৰ্ড লাগে এ লৈ স্যার এটিএম কাৰ্ড না হেন যাবি তো ভালকে আজি বহুত পইচা পাম এখানে বহুত টাকা আছে তো কি কারণ ভাইটি এখন কি আনিছা তুমি এটিএম কাৰ্ড দেখা এটিএম কাৰ্ড নহয় এখন ভোটাৰ কাৰ্ড যোৱা এটিএম কাৰ্ডখন লৈ আহা ভোটাৰ কাৰ্ড এটিএম কাৰ্ড নহয় ভোটাৰ কাৰ্ড মোৰ নামে লেখা আছে একো তোৰ না লেখা কি হ'ল এটিএম কাৰ্ড নহয় ভোটাৰ কাৰ্ড মোৰ চশমা আহিছে না এটিএম খান কৈ শুনো ৰখ এই ৰখে মোৰ মাৰি এটিএম খান কি টাকা আছে ৰখ কি টাকা আছে ৰখ এখন কি টাকা আছে চাও আরে যা 7,80,000 টাকা আছে যা লই যা বাঙালিৰ কাৰণে বাঙালী 7,80,000 টাকা দিছি যা তো পূজা বুলি দিছো আর বাপ্পাও পূজা বুলি মোৰ 17খন কাৰ্ড আছে আৰু বাকি বনাবা দিছো 7খন গেল আৰু 10খন কাৰ্ড আছে এটিএম কাৰ্ড এই ইমানখন এটিএম কাৰ্ড কি কৰিম বাদ দি নিয়োগ দে কি কৰিম এইখিনি এটিএম কাৰ্ড নাই কি পইচা লৈ আহ এটিএম কাৰ্ড হৈ পইচা লৈ আহ এটিএম কাৰ্ডেৰে কি কৰিম ঠিক আছে হাই ফ্রেন্ডস যদি ভিডিওটো ভাল লাগছি পূজা বুলি দিছো আর এই ভিডিওটো ভাল লাগছি লাইক করব শেয়ার করব আৰু কিবা আছে তো করব যদি ভিডিওটো ভাল লাগিছে কমেন্ট কৰক আৰু চেনেলটো সাবস্ক্রাইব কৰি দিয়ক সাবস্ক্রাইব করব আৰু এই কাহো থাকা তিলিঙ্গাটো বজাই দিব কাম ফিনিশ হইব আৰু যদি কিবা যে ভুল হইছি তলত যে কমেন্ট তাতে কমেন্ট করলি হল কিবা কো এইবলে এখন এই মুখ চুখ লুকাইছি বাই